Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, মোৰ আজি এই ভিডিওটো জৰিয়তে আপোনালোকক মই দেখুৱাম যে আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ ঘৰৰ ওচৰত থকা আধাৰ এনৰোলমেন্ট চেণ্টাৰটোৰ এড্ৰেছটো আপোনালোকে কেনেকৈ উলিয়াব পাৰিব বা আপোনাৰ ঘৰৰ ওচৰত কোনকেইটা আপোনাৰ আধাৰ এনৰোলমেন্ট চেণ্টাৰ আছে সেইটো আপোনালোকে কেনেকৈ গম পাব পাৰিব সেইটোৰ বিষয়ে মই এই ভিডিওটো আপোনালোকৰ কাৰণে লৈ আনিছো। কিন্তু প্ৰথমতে মই এটা কথা কৈ দিছো আপোনালোকক, যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, কাৰণ কি আগন্তুক দিনত মই এনেকুৱা ধৰণৰ বিভিন্ন ভিডিওজ আপোনালোকৰ কাৰণে লৈ আনিম যোনটোৰ নটিফিকেশন আগতেকে পাবৰ কাৰণে আপোনালোকে এই নটিফিকেশন বেলটো প্ৰেছ নকৰাকে নাযাব। বন্ধুসকল, আপোনালোকে প্ৰথমতে নিজৰ মোবাইল ব্ৰাউজাৰটো আপোনালোকে খুলি ল'ব। তাত আপোনালোকে এড্ৰেছ বাৰত uidai.gov.in এই এড্ৰেছটো আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে খোল খাব। ইয়াত আপোনালোকে যদি মন কৰে তাতে তলৰ ফালে আপোনাৰ দিয়া আছে লোকেট ইউৰ এনৰোলমেন্ট চেণ্টাৰ। আপোনালোকৰ সেই যোনটো বাটন আছে এটোত আপোনালোকে প্ৰেছ কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খোল খাব। ইয়াত আপোনালোকে যদি নোটিস কৰে তলত এটা ষ্টেট বুলি অপচন এটা আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খোল খাব। ইয়াত মই আপোনালোকক দেখুৱাই দিছো, আপোনালোকে ষ্টেট আসাম সিলেক্ট কৰি ল'ব। ড্ৰপ ডাউনত আপোনালোকে আসাম পাবই, তাত আপুনি আসাম সিলেক্ট কৰি ল'ব। তাৰপিছত ডিস্ট্ৰিক্টটো আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় আপোনাৰ লোকেশনৰ সেই ডিস্ট্ৰিক্টটো দি দিব। মই আপোনালোকক দেখুৱাৰ কাৰণে ইয়াতে মই কামৰূপ মেট্ৰ'য়ে আপোনাৰ সিলেক্ট কৰি দিম। মই সিলেক্ট কৰি দিছো কামৰূপ মেট্ৰ', আৰু যোনটো আপোনাৰ সাব ডিস্ট্ৰিক্ট আছে সেইটো মই গুৱাহাটী সিলেক্ট কৰি দিছো। আৰু যোনটো আপোনাৰ সিটি বা লোকেলিটি দিয়া আছে মোৰ ঘৰৰ ওচৰত শিলপুখুৰীয়ে পৰিব। ঠিক আছে, মই শিলপুখুৰীয়ে দি দিছো, শিলপুখুৰী ক্লিক কৰি দিছো। দিয়াৰ পিছত যোনটো কেপচা আছে সেইটো আপোনালোকে দিব লাগিব। মই এটো টাইপ কৰি লৈছো। তাৰ পিছত আপোনাৰ লোকেট চেণ্টাৰত আপোনালোকে ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খোল খাব। ইয়াত আপোনাৰ দেখিব পাইছে যোনটো এনৰোলমেন্ট চেণ্টাৰ ফাউণ্ড লিষ্ট এখন দি দিছে যে শিলপুখুৰী এৰিয়াটোত কোনকেইটা জাগাত আধাৰ বনাই থকা হৈছে বৰ্তমান টাইমত, আৰু লাষ্ট আপডেটেড ডেটটো দিয়া হৈছে, কেইখন আধাৰ ইয়াতে এপ্লাই কৰা গৈছে সেইটো দিয়া গৈছে, আৰু কিবা যদি আধাৰ আপডেট কৰিবলগীয়া আছে সেইটো সংখ্যাও দিয়া আছে। বন্ধুসকল, মোৰ যদি এই ভিডিওটো আপোনালোকে এইখিনি পৰ্যন্ত চাইছে কাইন্ডলি মোৰ এই ভিডিওটোত লাইক এটা কৰি দিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নকৰাকে নাযাব।